Hello friends, welcome back to the channel. So guys, আপোনালোকে thumbnail চাই কেনে গম পালে যে মই কাৰ ওপৰত এই ভিডিওটো বনাইছো। তো বহুত দিন মই ভিডিও দিব পৰা নাই, ভাবিলো কি এই ভিডিওটো বনাবলৈ ভাবিলো আৰু মই এতিয়া পথাৰ মজাৰ আহিব লগা হৈছে কাৰণ ঘৰত মানে ভিডিও শুট কৰিব নোৱাৰে, বহুত মানে হাল্লা হয়, বাচ্চাবিলাক মানে হাল্লা কৰি থাকে, তো বেকগ্ৰাউণ্ডত বাচ্চাবিলাকৰ আৱাজ সাউণ্ডটো আহি যায়, তো মই পথাৰত আহিব লগা হৈছে। তো আজি আমি এই ভিডিওত B.boysৰ ওপৰত মানে আলোচনা কৰিম। B.boys কিয় ইমান কম দিনৰ ভিতৰতে মানে ইমান পপুলাৰ হ'ল আৰু 1 মিলিয়ন ছাবস্ক্ৰাইবাৰ হ'ল মানে কিছুদিন আগত, বেছি দিন হোৱা নাই বাৰু 1 মিলিয়ন ছাবস্ক্ৰাইবাৰ হোৱা। তো ইয়াৰ ওপৰত আমি ভিডিওটো বনাইছোঁ। তো গাইজ বলক আজি ভিডিওটো আৰম্ভ কৰোঁ। তো B.boysৰ সম্পূৰ্ণ নাম হ'ল আপোনালোকে সকলোৱে মানে এতিয়া গম পায়, ইউটিউবত মানে সকলোৱে জানে যে সঞ্জয় বড়ো বুলি জানে, কিন্তু তেওঁৰ ৰিয়েল নামটো সঞ্জয় বড়ো নহয়। ইভেন ময়ো B.boysৰ নামটো সঞ্জয় বড়ো বুলি ভাবিছিলোঁ। তো তেওঁৰ ৰিয়েল নাম সঞ্জয় বড়ো নহয়। মই তেওঁলোকৰ মানে যি পঢ়া একেলগে পঢ়াবিলাকৰ পৰা মই জানিব পাইছোঁ, সেইদিনাখন মানে B.boysৰ মানে কথা আলোচনা কৰি আছিলোঁ। তো B.boysৰ সঞ্জয় বড়োৰ নাম নহয়, তেওঁৰ বেলেগ, তেওঁৰ ৰিয়েল নামটো কাকো নকয় বুলি কয়। তো মই সেইদিনাখন জানিলোঁ B.boysৰ ৰিয়েল নামটো কি, কিন্তু এছ আখৰেৰে যায়, কিন্তু সঞ্জয় বড়ো নহয়। মই ছাছপেন্সত ৰাখিলোঁ আৰু B.boys ইমান কম দিনৰ ভিতৰত কিয় ইমান পপুলাৰ হ'ল ক'বলৈ গ'লে মানে তেওঁ বহুত মানে হাৰ্ড ৱৰ্ক কৰিছে, আমাক মানে সকলোকে অডিয়েন্সক এণ্টাৰটেইন কৰিব পাৰিছে। তো ইয়াৰ কাৰণে B.boys মানে কি হ'ল কম দিনৰ ভিতৰতে পপুলাৰ হ'ল। আৰু চাওক, আপোনালোকে চাওক, B.boys গুৱাহাটীত যাই কেনে তেওঁ কি কৰে, এই যে পাত পিন্ধি কেনে এনেকুৱা ভিডিঅ' বনাব পাৰিব জানো কোনোবাই? তো কোনে পাৰিব? অনলি B.boysে পাৰিব। তো মেইন কাৰণটোৱে হ'ল ইয়াৰ মেইন ৰিজন ইটোৱে, কোনোৱে কৰিব নোৱাৰে যে B.boysৰ নিচিনা গুৱাহাটী চিটিত যাই কেনে কোনোবা পাৰিব জানো মানে এই যে পাত পিন্ধি কেনে ভিডিঅ' বনাব? ইভেন ময়ো নোৱাৰিম। তো মেইন ৰিজন ইয়াৰ এইটোৱে আৰু B.boysক ভাল পোৱাটো, মানে অডিয়েন্সক এণ্টাৰটেইন কৰিব পাৰিছে। আপুনিও যদি এণ্টাৰটেইন কৰিব পাৰে, নিশ্চয় আপোনাকো ছাপোৰ্ট কৰিব। এতিয়াও আমি B.boysৰ প্ৰথম কণ্টেণ্টৰ বিষয়ে আলোচনা কৰিম। কি কণ্টেণ্ট মানে প্ৰথমে কি কণ্টেণ্টৰ ওপৰত ভিডিঅ' বনাইছিলে B.boysে। তো বলক, খুব কম সংখ্যক মানুহে হয়তো জানিব B.boys প্ৰথমে কি ভিডিঅ' কি কণ্টেণ্ট আছিল, B.boysৰ কণ্টেণ্টটো কি আছিল। তো B.boysৰ প্ৰথম কণ্টেণ্টটো আছিল যে তেওঁ ৰষ্টিং কৰিছিলে প্ৰথমে, বহুত মানে বড়ো ভাষাত, হিন্দীত কৰা নাছিলে, ব্লগ হিন্দীত কৰা নাছিলে B.boysৰ প্ৰথম কণ্টেণ্টটো হ'ল মানে তাৰ কণ্টেণ্টটো হ'ল মানে ৰষ্টিং কৰিছিলে আৰু ন। তো এদিনাখন কি হ'ল মানে গেমশ্ৰী দৈমাৰী ব্লগাৰ হয়, গেমশ্ৰী দৈমাৰী, তাৰ ওপৰত মানে ৰষ্টিং কৰিছিলে B.boysে সেইদিনাখন মানে কৰোঁতে কি হ'ল মানে গেমশ্ৰীয়ে দেখা পালে, গেমশ্ৰী দৈমাৰীয়ে B.boysক গালি দিছিল, মানে কিয় কৰিব লাগে হেনতেন যাতা কিবাখিনি গালি দিছিল আৰু B.boysক। সেইটোৱে তাৰ টাৰ্ণিং পইণ্ট হ'ল চাগে, যাৰ কাৰণে আজি কম দিনৰ ভিতৰত B.boys 1 মিলিয়ন ছাবস্ক্ৰাইবাৰ হৈছে। তো সেইদিনাখন যদি গেমশ্ৰী দৈমাৰীয়ে গালি নাপাৰিলেহেঁতেন, তো আজি B.boys নহ'লহেঁতেন আৰু 1 মিলিয়ন ছাবস্ক্ৰাইবাৰ নহ'লহেঁতেন। তো মেইন ৰিজন এই গেমশ্ৰী দৈমাৰী, নহ'লে আজি B.boys নহ'লহেঁতেন। তো B.boysক সেইদিনা কি ৰষ্টিং কৰাত গালি দিয়াৰ কাৰণেহে মানে চেঞ্জ কৰিলে কণ্টেণ্টটো। কণ্টেণ্ট চেঞ্জ কৰাৰ পাছতে ইয়াক মানে ছাপোৰ্ট কৰিলে, নহ'লেতো B.boys আজিৰ দিনত 1 মিলিয়ন ছাবস্ক্ৰাইবাৰ নহ'লহেঁতেন। তো ওৱান অফ দ্য টাৰ্ণিং পইণ্ট বুলি ক'বলৈ গ'লে গেমশ্ৰী দৈমাৰীয়ে ওপৰত ভিডিঅ' বনাই কেনে গালি খোৱাত মানে কণ্টেণ্টটো মানে চেঞ্জ কৰিলে। তো ফাইনেলি আজি B.boysক পুৰে মানে নৰ্থ ইষ্টতো পূৰা ফেমাছ ইউটিউবাৰ বুলি চবে জানে। তো ইণ্ডিয়াৰো মানে ফেমাছ হ'বলৈ গৈ আছে B.boys। তো যদিহে আপুনিও মানে এণ্টাৰটেইন কৰিব পাৰে, তো আপোনাকো নিশ্চয়
অডিয়েন্সে ছাপোৰ্ট কৰিব, পাব্লিকে ছাপোৰ্ট কৰিব। তো আপুনিও মানে এই জগতত মানে ইউটিউব জগতত আহিব বিচাৰে যদি আপোনাকো ছাপোৰ্ট কৰিব নিশ্চয়, যদি আপুনি এণ্টাৰটেইন কৰিব পাৰে। তো ইমানেই আছিল B.boys ওপৰত ভিডিঅ'টো। তো ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰক, কমেণ্ট কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰে নাই যদি ছাবস্ক্ৰাইব কৰি দিয়ক আৰু বেল আইকনটো প্ৰেছ কৰক। ধন্যবাদ।